Hello everyone, welcome back to my channel. আজি হৈছে উৰুকা সকলোলৈকে অসমীয়া বাপতি সাহোন ভোগালী বিহুৰ হিয়া ভৰা উলগ জনালো সকলোৰে দিনবোৰ খুব সমৃদ্ধি শান্তি আৰু ভোগালীৰ ভোগেৰে উপচি পৰক তাৰে কামনা কৰিছো আপোনালোকৰ ফালে বাৰু উৰুকাৰ আয়োজন কেনেকুৱা চলিছে এয়া চাউল তিয়াই ৰাখিছো পিঠাগুৰি খুন্দিবৰ কাৰণে এইফালেটো নাৰিকল লাডু বনাবৰ কাৰণে আৰু বৰ্তমান মই এটা বনাই আছো ভাত পানী খাই আজৰি হৈ মই পিঠা ভজাত লাগিম আৰু এতিয়া মই আহিছো ধনিয়া নিবৰ কাৰণে কাৰণ ভিতৰত ধনিয়া নাছিল ইয়া ধনিয়া লৈ আহিলো এতিয়া আমি ভাত কেইটা খাই লওঁ মানে মেজি কাৰণে খৰি কাটি থৈছে আৰু অলপ এয়া মই ভাজি আছো পিঠা ভাজি হৈ গ'ল এতিয়া মই যাম উৰুকাৰ খানাত বলক আপোনালোকক এইফালে আছে ভাজি তাৰপিছত এইফালে কি থাকি থোৱা আছে চাওঁচোন ৰ'ব এয়া হৈছে চাটনি তাৰপিছত এইফালে কাষতে থোৱা আছে অসমীয়াৰ সন্মান তামোল পাণ মাংস টেষ্ট কৰিম বুলি ৰৈ থকাতে থাকিলোঁ এইফালে দাদাই আৰম্ভ কৰিয়ে দিলে ময়ো খাই লওঁ দেই নহ'লে নাপামেই খাবলৈ খানা খাই আজৰি হৈ মই দেউতা দাদা খুৰা সকলোৱে জুই খুৱাই আছোঁ আজি আমি এনেকৈয়ে খানা খালোঁ কাৰণ মানুহ কম সেইবাবে এনেকৈয়ে খালোঁ আমাৰ সৰু পৰিয়ালটোৰ ফালৰ পৰা আপোনালোক সকলোলৈকে ভোগালী বিহুৰ বহুত শুভেচ্ছা জনালোঁ সকলো ভালে থাকক তাৰে কামনা কৰিছোঁ এয়া বিহু দিনা ৰাতিপুৱা মেজি জ্বলাই পেলাই আমি সকলোৱে মেজি খুৱাই আছিলোঁ ইয়াত দাদা শুই উঠি আহি পেলাই এইকণতে জুপুকা মাৰি বহি আছে সি ঠাণ্ডাত ইফালে আছে দেউতা তাৰপিছত গা পা ধুই আজৰি হৈ সকলোকে চাহ জলপান দিলোঁ আজিলৈ ইমানেই আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে মোৰ ভিডিঅ'বোৰ লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব